নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো PMFBY অৰ্থাৎ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত বনোৱা হৈছে। PMFBY মানে কি, ইয়াৰ দ্বাৰা কি হয়, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে আপুনি নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আগতে পায়। আহক কেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অৰ্থাৎ PMFBYৰ অধীনত আপোনাৰ খেতিত বাই চান্স কেনেবাকৈ যদি লোকচান হয়, সেই লোকচানৰ দায়িত্ব চৰকাৰে লয়। অৰ্থাৎ আপোনাৰ শস্যখিনিৰ চৰকাৰে বীমা ব্যৱস্থা কৰিছে। আগতে ইয়াৰ অনলাইন এপ্লাই হৈ গৈছে, আকৌ এতিয়াও ইয়াৰ অনলাইন আবেদন চৰকাৰে মুকলি কৰি দিছে। চ' প্ৰথমতে আমি জানি ল'ব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা মানে কি, অৰ্থাৎ PMFBY মানে কি। PMFBY মানে হৈছে কৃষকসকলে কৰা খেতিৰ যিকোনো সমস্যাৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ কৰাৰ এক মাধ্যম। এই আঁচনিৰ যোগেদি কৃষকৰ প্ৰতিকূল বতৰৰ ফলত হোৱা শস্যৰ লোকচানৰ ক্ষতিপূৰণ কৰা হয়। এই PMFBYৰ আঁচনিত কৃষকে দিব লগা প্ৰিমিয়ামৰ হাৰ খাৰিফ শস্যৰ বাবে 2%, ৰবি শস্যৰ বাবে 1.5% আৰু বাণিজ্যিক আৰু উদ্যান শস্যৰ বাবে বীমাকৃত ধনৰাশি হৈছে 5%। আপোনালোকে নিজেই অনলাইনত ইয়াৰ প্ৰিমিয়ামটো চাব পাৰে। ইয়াক কেৱল প্ৰতি হেক্টৰতহে ৰখা হয়। ধৰি লওক আপুনি PMFBY ৰেজিষ্টাৰ কৰোঁতে যদি 1 বছৰলৈ মাহিলী 10 টকাকৈ কটাৰ পিছত আপোনাৰ ছাম এচিউৰ্ড মানে নিশ্চিত ধনৰাশি 1 লাখ টকা দেখায়, তো আপোনালোকে আপোনাৰ খেতিখিনিৰ লোকচানৰ ধনৰাশি 1 লাখ টকালৈকে লাভ কৰিব পাৰে। এতিয়া আমি চাওঁ আহক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কোনবোৰ ক্ষতি অন্তৰ্ভুক্ত হয়। প্ৰথম, বীমাকৃত অঞ্চলত প্ৰতিকূল বতৰৰ বাবে শস্যৰ অংকুৰণ নোহোৱাৰ ফলত যি সমস্যা হয়, সেই সমস্যা ৰোধৰ বাবে সুৰক্ষা প্ৰদান কৰে। দ্বিতীয়তে, খৰাং, শুকান অৱস্থা, বানপানী, পোক আৰু ৰোগৰ ব্যাপক আক্ৰমণ, ভূমিস্খলন, বনজুই, ধুমুহাৰ দৰে দুৰ্যোগৰ সময়ত হোৱা শস্যৰ ক্ষতিপূৰণত সুৰক্ষা প্ৰদান কৰে। আৰু ইত্যাদি বহুত ধৰণৰ আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, যে আপোনালোকে যেতিয়া এপ্লাই কৰিব যাব তেতিয়া তাত আপুনি গম পাব। এতিয়া আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে, যদি কেনেবাকৈ দুৰ্যোগৰ ফলত আপোনাৰ শস্যখিনি নষ্ট হয়, সেই বিষয়ে আপুনি কাক জনাব? যেতিয়া আপোনালোকৰ শস্যখিনি নষ্ট হ'ব, তেতিয়া আপোনালোকে বীমাকৃত কৃষকসকলে নষ্ট হোৱা শস্যখিনিৰ বিষয়ে 72 ঘণ্টাৰ ভিতৰত প্ৰত্যক্ষভাৱে বীমা কোম্পানীৰ টোল ফ্ৰী নাম্বাৰ বা কৃষি বিভাগৰ বিষয়াৰ যোগেদি লিখিতভাৱে জনাব লাগিব। তাৰ লগত কৃষকৰ নাম, বেংক একাউণ্ট নাম্বাৰ, দুৰ্যোগৰ প্ৰকাৰ, ক্ষতি হোৱা শস্য আদিৰ বিষয়ে তথ্য উল্লেখ কৰিব লাগিব। এতিয়া আৰু এটা কথা জানি লওক, আপোনালোকে যদি এই বীমা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যদি ৰেজিষ্টাৰ কৰিব যায়, তেন্তে কি কি নথিপত্ৰ দৰকাৰ হ'ব? 1 নম্বৰ লাগিব আধাৰ কাৰ্ড, নহ'লে ভোটাৰ কাৰ্ড হ'লেও হ'ব। 2 নম্বৰ খাজানা আদায় দিয়াৰ ৰচিদ। 3 নম্বৰ আপোনাৰ যিকোনো বেংকৰ পাছবুক হ'লেও হৈ যাব। এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা সকলো ভাৰতীয় কৃষকেই ল'ব পাৰিব। এই ফচল বীমা যোজনাৰ অধিসূচিত শস্য আৰু অন্তিম তাৰিখৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকে আপোনালোকৰ পঞ্চায়তত থকা কমন ছাৰ্ভিচ চেণ্টাৰ, PMFBY পৰ্টেল, বীমা কোম্পানী বা কৃষি কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু অধিক জানিবৰ বাবে আপোনালোকে কিষাণ কল চেণ্টাৰৰ টোল ফ্ৰী নাম্বাৰ 1800-180-1551ত কল কৰিব পাৰে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।